আৰম্ভ কৰিছোঁ গাড়ীৰ ভিতৰৰ পৰা এইখিনি কৰি আছোঁ মই গাড়ীৰ ভিতৰৰ পৰা চ' আজি আমি গৈ আছোঁ আমাৰ হীৰা আঙুঠি অৰ্থাৎ জুবিন দাৰ ঘৰত মানে জুবিন দাৰ ৰাস্তাটো ভালকৈ দেখাব নোৱাৰে ময়ো নাজানো আমাৰ ড্ৰাইভাৰ যে গাড়ী চলাব ড্ৰাইভাৰ যে গৈছে পিকনিক মানে কিবা পিকনিকটোৱে ল'ব আৰু এতিয়া আমি গৈ আছোঁ জুবিন দাৰ ঘৰত তেনে বলক জুবিন দাক চিম্পি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু চিন্ময় দা মই গৈ আছোঁ এতিয়া জুবিন দাৰ ঘৰত মানে জুবিন দাক লগ কৰিবলৈ কিন্তু জুবিন দাক লগ পাওঁ নাপাওঁ এইটো মানে সেমজা নাই বিশ্বাস নাই নজানো জুবিন দা য'ত মানে কিছুমান কামত ঘূৰি ফুৰিবলগীয়া হয় চ' ঘৰত নাথাকিবও পাৰে এইটো ট্ৰাই কৰিম লগ পাওঁ নাপাওঁ আৰু এনেকৈ পাই গ'লো আমি মৰমৰ জুবিন দাৰ ঘৰখন তো এতিয়া গৈ আছোঁ বলক দেখুৱাম ভালকৈ জুবিন দাৰ ঘৰত মানে এইটো এনেকৈ আঁকি থোৱা আছে মানে এইটো মই জুবিন মানে এইটো এটা হেৰি লিখা আছে আৰু এতিয়া আমি গৈ আছোঁ জুবিন দাৰ ঘৰৰ ভিতৰত সোমাই গ'লোঁ এনেকৈ আৰু মাই গড জুবিন দাৰ ঘৰটো বহুত ধুনীয়া বুলি শুনিছোঁ আৰু এইখনেই হৈছে আমাৰ জুবিন দাৰ মানে খাৰঘুলিত থকা এখন ঘৰ যোনখন ঘৰ দেখিলে মানে কি খোৱাবলৈ কি ধুনীয়া ভিউ আৰু ইয়াত মানে কি ঘৰটো পকাই ওপৰত মানে ভাল পাই চাগে এয়া লগাই দিছে মানে খেৰৰ হেৰি লগাই দিছে আৰু জুবিন দাৰ মৰমৰ পাপি চাগে নিশ্চয় পাপিৰ নাম চাম নাজানো বাৰু আৰু এয়া বহুত আছে ধৰক এটাই নহয় বাপৰে বা বহুত আছে কাৰণ জুবিন দাই জীৱ জন্তু বহুত বেছি মৰম কৰে বহুত বেছি ভাল পায় আৰু এয়া চাওক জুবিন দাই জিৰাফত চশমা লগাই দিছে জাবি লগাই কেনে আপোনালোকে দেখিছে আহি পালোঁ বৰ্তমান জুবিন দাৰ ঘৰ আৰু এইটো ফাইনেলি বেকচাইড দেখিছে জুবিন দাৰ ঘৰ বহুত ভাল লাগে জুবিন দাৰ ঘৰ মানে ইমান ধুনীয়াকৈ সজোৱা হৈছে ইমান ধুনীয়াকৈ হেৰি কৰা হৈছে এতিয়া আমি সোনকালে যাব লাগে কাৰণ আৰু এইটো গুৱাহাটীৰ চাগে মোৰ লাষ্ট ব্লগ যদি নেক্সট ব্লগ পাই নিশ্চয় গম পাব এইটো গুৱাহাটী চাগে মোৰ লাষ্ট ব্লগ হয় আৰু তেন্তে আৰু কিবা অকণ দেখুৱাই কিনে আৰু ভিডিঅ'টো আজি খতম আৰু বন্ধুসকল এখন হ'ল জুবিন দাৰ মানে এই যে বহে যে এখন জোলা সেইখন মানে আৰু নিশ্চয় জুবিন দা বহে আৰু চিন্ময় দাহঁতৰ লগত আৰু ঘৰৰ পৰা এনেকৈ আমি ওলালোঁ এতিয়া যাব লাগে ঘৰলৈ মানে নগাঁও যাবগৈ লাগে বেছি দিন থাকিব নোৱাৰে চাওক জুবিন দা যোনবিলাক মানে অনুৰাগী সিহঁতে কেনেকৈ পোষ্টাৰ কৰিছে মানে এটা পূৰা মানে ওৱালত আৰু এনেকৈ আহিবলৈ বৰ্তমান মই নগাঁও অৰ্থাৎ এতিয়া চাব আপোনালোকে এইটো হ'ল আমাৰ ঘৰৰ পাছফাল এতিয়া আহি পালোঁ বৰ্তমান নগাঁও চ' যিমান পাৰোঁ গুৱাহাটীত ইমানখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনে গুৱাহাটী মই ভাবিছিলোঁ কি গৈ পেলাই মানে 7-8টামান এনে নৰ্মেলি ব্লগ বনাম 7-8টামান কিন্তু নোৱাৰিলোঁ বহুত কিবা কিবি প্ৰব্লেম আছে যি কি নহওক আকৌ এবাৰ গুৱাহাটীত যাম জুবিন দাক লগ নাপালেও যি কি নহওক জুবিন দাক লগ নাপালেও আকৌ হেৰি কৰিম মানে ট্ৰাই কৰিম এদিন লগ পোৱা এদিন ভিডিঅ' উঠাবলৈ যেনে তেনেকৈ হ'লেও ট্ৰাই কৰিম চ' আপোনালোকক অলপ মৰম লাগে চ' প্লিজ চেনেলটো যদি কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ আপোনালোকৰ অলপ মৰমৰ পৰা আগবাঢ়ি যোৱা সদায় মটিভেট পাম চ' বাই বাই টাটা এণ্ড গুড বাই নতুনকৈ আকৌ এটা সোনকালে লগ পাম বাই একদম ভিডিঅ'টো এণ্ড কৰাৰ সময়ত শুনিলে হেকচু বুলি মাতা মানুহ মাৰিব দে ভিডিঅ' বনোৱা অকণমান হাঁহি হেকচু কৰিছে